সুপ্ৰভাত। আজি 28 জেঠ বৃহস্পতিবাৰ 11 জুন 2020 চন। জ্যোতিষশাস্ত্ৰ অনুসৰি আজিৰ দিনটোৰ ৰাশিফল হৈছে এনেধৰণৰ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাৰ আজি মনৰ চিন্তা দূৰ হোৱাৰ সম্ভাৱনা। মনলৈ শান্তি আহিব পাৰে। প্ৰেমত দূৰত্ব বজাই চলক। বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাই আজি কোনো শুভ সংবাদ লাভ কৰিব পাৰে। মনৰ দৃঢ়তা বৃদ্ধি হ'ব। বিবাহৰ যোগাযোগ কৰাৰ পৰা বিৰত থাকক। মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো শুভ। গৃহত শান্তিৰে কৰ্ম সম্পাদন কৰিব পাৰিব। স্বাস্থ্য সম্পৰ্কত সাৱধানে থকাৰ প্ৰয়োজন। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ আজি বিত্ত লাভৰ যোগ আছে। বন্ধুৰ সহচৰ্যত দিনটো আনন্দৰে পাৰ হ'ব। কৰ্ম সম্পাদনত মনোযোগ দিয়াৰ প্ৰয়োজন। সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাৰ আজি শুভ কাম হোৱাৰ যোগ আছে। চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰাৰ সম্ভাৱনা। প্ৰেমত শুভ। কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাৰ উকিলসকলৰ আজি সুনাম লাভ কৰাৰ সম্ভাৱনা আছে। বিবাহৰ বাবে যোগাযোগ কৰিব পাৰে। গৃহত শান্তি। তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো শুভ। ব্যৱসায়ত উন্নতি লাভৰ যোগ আছে। শৰীৰ হঠাৎ বেয়া হ'ব পাৰে। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ আজি মানসিক আনন্দ লাভৰ যোগ। গৃহত শান্তি বিৰাজ কৰিব। অযথা ব্যয় সংকোচনৰ প্ৰয়োজন। ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত কৰ্মত সমস্যা বৃদ্ধি হ'ব পাৰে। জটিলতা বাঢ়িব, সাৱধান হোৱাৰ প্ৰয়োজন। মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাই আজি মনৰ প্ৰতাৰিত হ'ব পাৰে। সাৱধান হোৱাৰ প্ৰয়োজন। বিবাহ প্ৰাৰ্থীসকলে নতুন যোগাযোগ নকৰাই শ্ৰেয়। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাই আজি কোনো কৰ্মত আনৰ সহায় লাভ কৰাৰ যোগ আছে। কৰ্মত থকা বাধা আঁতৰি যাব। সমস্যা সমাধান হোৱাৰ সম্ভাৱনা। মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাৰ ঘৰলৈ আজি সাহিত্য কৰ্মত জড়িত হৈ পৰা মানুহ আহিব পাৰে। সাহিত্যত সন্মান লাভ কৰিব পাৰে। আয় বৃদ্ধিৰ সম্ভাৱনা। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। কৰোনাৰ পৰা বাচি থাকিবলৈ ঘৰতে থাকক। চৰকাৰী নীতি নিৰ্দেশনাসমূহ মানি চলক। আপোনাৰ আজিৰ দিনটো শুভ হওক।